সেইটো যিহেতু বহুত ইম'চনেল ডাইলগ হয়, আপোনাৰ ভিতৰত ইম'চন আছে নেকি সেইটোৰ ওপৰত, সেইটো কেৰেক্টাৰৰ ওপৰত কিবা মানে আৱেগ আছে নেকি ভিতৰত? মোৰ এটাই ভাৱ হয় তাৰমানে, এতিয়া সময় গ'ল, মই ভাবোঁ কেতিয়াবা দেই, ৰাতি ভাবোঁ জীৱনটোত মই কি কৰিলোঁ, একোডালেই নহ'ল মোৰ। তথাপি মই যদি মানুহক অকণমান ৰস দিব পাৰোঁ, মানুহে যে কয় আপোনাৰ ভাল হৈছে দেই, আপোনাক ভাল লাগিছে দেই, সেইটোৱে মোৰ এনাৰ্জি, সেইটো লৈয়ে জীয়াই আছোঁ। এতিয়া আপুনি থিয়েটাৰৰ জগতখনত আছে আৰু অন্য কিবা আছেনে, মানে আগতে কৰিছেনে কিবা থিয়েটাৰৰ সলনি, মানে অকল থিয়েটাৰৰ প্লেটফৰ্মখনতে মই দেখিছোঁ আপোনাক, আৰু বেলেগ প্লেটফৰ্ম কিবা আছেনে আপুনি? মই স্ক্ৰীণ, সৰু স্ক্ৰীণ মানে কি পৰ্দাৰ, মানে টিভিৰ ডাঙৰ পৰ্দা নহয়, এটা চান্স পাইছিলোঁ মই। আব্দুল মজিদ কা যে আছে, মজিদ কা, তেখেতে এখন দিল্লীৰ পৰা কমিশ্যন প্ৰগ্ৰেম আছিল বোলে তেতিয়া, চন্দ পাহৰিলোঁ বা, ইয়ালৈ অহাৰ আগে 90 মানে নয়নতৰালৈ অহাৰ আগে তাৰ আগতে, মইতো 97হে এণ্ট্ৰি কৰিছোঁ, তাৰ আগত মজিদ কাই দিল্লী কমিশ্যন প্ৰগ্ৰেম বুলি আছিল তেতিয়া, দিল্লীৰ পৰা আহে। মজিদ কাই, আব্দুল মজিদ ছাৰে এটা পাইছিল, এটা পাইছিল, 13টা খণ্ড চিৰিয়েল, সৰু চোৰ ডাঙৰ চোৰ, চিৰিয়েলখনৰ নাম। সেই 13টা খণ্ড মই কৰিছোঁ তেখেতৰ তাত, মানে স্ক্ৰীণত কৰিছে, টিভিত কৰিছে, টিভি শ্ব'ত কৰিছে। 13টা খণ্ড। আচলতে ক'ব লাগিব যে এখন চিনাকি মুখ কিন্তু অচিনাকি হৈ আছে, অভিনয় জগতখনৰ এজন চিনাকি মুখ কিন্তু অচিনাকি হৈ আছে। বাপন দা কিয় কয়? বাপনটো আপোনাৰ নাম নে কিবা অভিনয়ৰ কেৰেক্টাৰ? নহয়, আমাৰ পৰিয়ালটো ডাঙৰ আছিল দেই, বাবা ৰেঞ্জাৰ আছিল 11টা, আমি ছোৱালী 7জনী, ল'ৰা 4টা, আমাৰ বহুত ডাঙৰ পৰিয়াল আছিল। মই একাদিক্ৰমে গ'লে মই 7 নম্বৰত পঢ়োঁ, ল'ৰাৰ ভিতৰত 2 নম্বৰ। তো আমাৰ চবৰে একোটা নিক নেম আছিল, তাৰমানে আচল নাম এটা, ঘৰত মতা নাম এটা। ঘৰত মতা নাম মোৰ বাপন, এনেই নাজিমুল ইছলাম। মই চবেই জানে মোৰ ঘৰত যদি কোনোবা নতুন মানুহ যায় বিচাৰে নাজিমুলৰ ঘৰ কোনটো, ওচৰ পাজৰ ফটকে বাপন দা বুলি যদি কয়, বাপন দা হয়তো, তেনেকৈ চিনাকি এটা আছে। বাপন দায়ে ৰেঞ্জাৰৰ লগত কিছু বাক বিতণ্ডাৰ ফলত বা কিছু বাক বিতণ্ডাৰ পিছত সেই চাকৰিটো এৰি দিছিল, আৰু তাৰ পিছতে মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ, এই ফৰেষ্ট ডিপাৰ্টমেণ্টত, যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টত টৰ্চ লোৱাটো মানে একদম পাৰ্মানেণ্ট, মানে সেইটো টৰ্চটো থাকেই, মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল কৰ্মচাৰী, সেই তেতিয়াৰ পৰাই এই টৰ্চ লোৱা নিয়মটো আহিল নেকি? আপুনি যে অনবৰত টৰ্চ এটা লৈয়ে থাকে। তাতে আছে, বোধ হয় যেন পাওঁ দেই, বোধ হয় তাৰ পৰাই নিয়মটো আহিল। খুব হ'ব। এনেইতো ফৰেষ্টসকলে এনেই নাথাকে। ৰাতি যেতিয়া ডিউটি হয় না, টৰ্চ লোৱাৰো নিয়ম এটা থাকে। টৰ্চটো ইয়াতে ল'লে নহ'ব, এনেকৈ দূৰত, মই ইয়াতে থাকিম, টৰ্চ দূৰৰ পৰা যদি কোনোবাই মাৰে তাতেহে মাৰিব, তাৰমানে মোক এটাক নহ'ব, মোৰ সেই এটা নিয়ম। সেইটো নিয়ম মানে চোৰাংচোৱাসকল যদি আহে কেনেবাকৈ, কোনোবাই তাৰমানে যদি গম পাই গুলিয়াব, তাৰমানে মইতো ডিপাৰ্টমেণ্টত মই গুলিয়াব, মই এনেকৈহে টৰ্চটো লওঁ, হাতৰ পৰা দূৰত গুলিয়াই, যদি তাতে গুলিয়াব তাত নালাগে। যোৱাটো বৰ্ষত নয়নতৰা থিয়েটাৰত ৰতনৰ কেৰেক্টাৰ লৈছিলে আপুনি। ৰতনৰ কেৰেক্টাৰটোৰ অকণমান সংলাপ যদি মনত আছে নাই মনত?
মোৰ আৰু বেয়া বেমাৰ জানা পাহৰি যোৱাটো কেৰেক্টাৰটো আছিলে পাহৰি যোৱা বেমাৰ এইটো মানে মই সঁচাকৈ পাহৰোঁ দেই মই সঁচাকৈ পাহৰোঁ যোৱা বছৰতো নাই এই যে অলপ আগত যে দিলোঁ এটাহে দিলোঁ ডাইলগ তাৰপিছত নাই মোৰ এই যে কাম কৰি আছোঁ এতিয়া মুখস্থ আছে মোৰ এই যে কাম কৰিম ইয়াৰ পিছত এই কাম শেষ হোৱাৰ পিছত নাই আৰু এইবিলাক নাই ডিলিট হৈ যায় চব পাহৰি যোৱাটো কিবা আছে নাই মনত পাহৰি যোৱা যিটো আপোনাৰ কেৰেক্টাৰ আছিলে নয়নতৰাত পাহৰিলোঁ কি আছিলে ছাৰ এনেকে যে মূৰটো খজুৱাই পেলাই পাহৰিছে চৰি পাহৰিছে ইয়াৰ পিছতে অভিনয় জগতখনত মানে অভিনয় জগতখন ইমান প্ৰিয় নে আপোনাৰ খুবেই ভাল পাওঁ নাটক যে নাটক এখন এনেই প্লে নকৰে ন মানুহে